নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি দুবৰীৰ ধাৰাবাহিকখন চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'ব। যোৱাটো খণ্ডত দেখিবলৈ পাইছিল যে দুবৰীৰ ৰাস্তাত লগ পোৱা মানুহজনৰ আগত নয়না ঘৰৰ পৰা নোহোৱা হোৱা কথা কয় আৰু নয়না বহুত বিচাৰিছে যদিও পোৱা নাই বুলি কয়। আৰু আনফালে সুজিতৰ থানাৰ পুলিচে নয়নাক কোনোবা অপহৰণ কৰিলে নেকি বুলি সন্দেহ কৰে আৰু সুজিতৰ আগত কথাটো কয় আৰু সুজিতে কথাটো নভবা নহয় বুলি পুলিচজনৰ আগত কয়। আৰু এফালে দুবৰী ঘৰত চিন্তা কৰি থাকে আৰু বাপেকে দুবৰীক চিন্তা কৰি থকা দেখি মাকৰ কিবা হৈছে নেকি বুলি সোধে আৰু দুবৰী একো হোৱা নাই বুলি কয়। ফ্ৰেণ্ডছ, আজি খণ্ডত দেখিবলৈ পাব যে নয়নাক ঘটনাটো ঘটোৱা ল'ৰা দুজনে নয়নাক ছুইচাইড কৰিলে নেকি বুলি ভাবিব আৰু আনফালে পাৰ্থই খুৰাকৰ লগত কথা পাতিব আৰু আনফালে দুবৰীয়ে লগ পোৱা মানুহজনে নয়নাক লগ পায় আৰু নয়নাৰ লগত কথা পাতিব আৰু আনফালে পাৰ্থৰ ভনীয়েকে বহুত চিন্তাত থাকিব আৰু এফালে সুজিতে নয়নাৰ ঘটনাটো ঘটোৱা ল'ৰা কেইজনক ধৰিবলৈ যাব। ফ্ৰেণ্ডছ, আজি দুবৰী ধাৰাবাহিকখনৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। আজি ভিডিঅ'টো ইমানেই। যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।